আপোনালোকে এটা লৈ আহক আৰু ঘৰত সদায় মাছ লৈ যাওক। মা দেউতাই মজাত ধুনীয়া পাব। আৰু যিবিলাকে বিয়া কৰিছে মাইকীটো সদায় মাছ খাব পালে কি আৰু বিন্দাছ, টেনশ্যন নাই, জিন্দগী ভৰ বহি বহি মাছ খাব পাৰিব এনেকুৱা এটা ল'লে, দামো বেছি নহয়। নমস্তে বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত এটা নতুন বস্তু আনবক্সিং কৰিম। এইটো যদি দেখা পাইছে আপোনালোকে ছাতিৰ নিচিনা বস্তু, এইটো এবিধ মাছ ধৰা সঁজুলি। মই হিন্দীটো কৈ দিছোঁ, বহুতে বুজি নাপাব পাৰে, কাৰণ আজিকালিৰ দিনত এতিয়া মাছ ধৰাৰ সময় আহি পালে, আৰু এতিয়া মাছ ধৰাৰ নতুন নতুন যিবিলাক কৌশল ওলাই আছে, এইটো এটা মই বজাৰত দেখা পালোঁ কাৰণে কিনি লৈ আহিলোঁ। এই চাওক, এইটো ছাতিৰ নিচিনা, এইটো খুলি কিনে আপোনালোক দেখাম আজি কি বস্তু লৈ আহিছোঁ। এইটো ডেঞ্জাৰাছ বস্তু, গতিকে চাই থাকক আপোনালোকে। এইটো মাছ ধৰা সঁজুলি, সকলোৱে মাছ পাব। এইটো এনেকুৱা এটা লৈ আহিব ঘৰত আৰু মাছ ধৰি থাকক, চাই থাকিব দেই। मैं ये अनबॉक्सिंग करके आप लोगों को सिखा भी देगा कि मछली कैसे पकड़ते हैं, तो आप लोग देखते रहिए वीडियो को, और पहले सब्सक्राइब कर लीजिए, उसके बाद वीडियो देखिए, ठीक है। কণ্টিনিউ কৰতা। আচ্ছা বন্ধুসকল, এইটো যে দেখা পাই আছে, এইটো খুলি চালে বা খুলি দেখুৱালে আপোনালোকে গম পাব এইটো কি বস্তু। মই খুলি দেখাই আছোঁ আপোনালোকক, অলপমান ধৈৰ্য ধৰক, ছাবস্ক্ৰাইবটো কৰি লওক আৰু ভিডিঅ'টো চাই থাকক। এইটো বেলেগ একো নহয়, এইটো দেখাত ছাতিৰ নিচিনা এখন নেট হয়। চাই থাকিব আপোনালোকে, এইটো কি বস্তু। এইয়া দেখা পাইছে, এইটো মই আপোনালোকক খুলি কিনে দেখাম এতিয়া। এইটো মাছ ধৰা সঁজুলি। এইডাল ৰছী আপোনালোকে বহুত দূৰলৈকো পাতিব পাৰে। এইটো সকলোৱে গম পাবই, এইটো বেছি টান কাম নহয়। মই শিকাই দিলে আপোনালোকে সকলোৱে গম পাই যাব এইটো কেনেকৈ কি মাছ ধৰে। এ চাওক 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 চাওক, এয়া ছাতিৰ নিচিনা হৈ গ'ল। আপোনালোক মই খুলি কিনে দেখাই আছোঁ এতিয়া। और भाई लोग, ये जो आप लोग देख रहे हैं ना, ये कुछ भी मामूली चीज़ नहीं है। এইটো কোনো ধেমেলীয়া বস্তু নহয়, এইটো মাছ ধৰা সঁজুলি হয়। এইটো মাছ ধৰা সঁজুলি আপোনালোক দেখাই আছোঁ কেনেকৈ মাছ ধৰে। ইয়াতে একো টান কামৰ বস্তু নহয়। আপোনালোকে বজাৰৰ পৰা এটা কিনি আনক, ধুনীয়াকৈ মাছ ধৰিব পাৰিব। ये देखिए आप लोग, ये क्या हो गया देखिए, ये जो फूता है ना, ये फूता से इधर से मछली घुसेगा, अंदर ही रह जाएगा। इधर से रास्ता है, लेकिन इधर आप बांध दीजिए, मछली अंदर ही रहेगा। ये फूता ही फूता है, और पूरा ये जाली से पूरा बांधा हुआ है, पूरा कवर किया हुआ है। ये जो फ्रेम है ना, ये फ्रेम में इसको पूरा लिपट के रखा है, पूरा बांध के रखा है, पूरा मजबूत है। ये देखिए कितना फुटा है, 1 2 3 4 5 6 7 8 9 तो फुटा है। इधर से मछली घुसेगा, अंदर ही रह जाएगा। ये देखिए, इधर आप बांध दीजिए, बस। कुछ भी টান কাম नहीं है, মামুলি কাম है, একদম সহজ বস্তু। আপোনালোকে লৈ আহক এটা, এনেকুৱা জিন্দগী ভৰ বহি বহি মাছ খাব পাৰিব আপোনালোকে। মই দেখাই আছোঁ আপোনালোক কেনেকৈ মাছ শিকাই আছোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোক দেখাম। মোৰ পিছফালে খাল আছে, দেখিছে? ये मेरा पीछे जो तालाब है ना, कल हम मछली पकड़ने के लिए आएगा, आप लोग को दिखाएगा कितना मछली मिलता है, इधर कितना मछली खुजता है। ये देखिए, अच्छा लगा हमको। और ये सब बंद कर दीजिए, बस काम खत्म। আৰু ভিডিঅ'টো যদি চাই কিনে ভাল লাগিছে, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব, আৰু 2-4জনকো জানিবলৈ দিব, কাৰণ এনেকুৱা এটা বস্তু আপোনালোকে আনি কিনে মাছ ধৰাত একেবাৰে ইজি হৈ যাব। अगर वीडियो आप लोगों को देख के अच्छा लगा है तो लाइक और सब्सक्राइब ज़रूर कर दीजिए। एक सब्सक्राइब कुछ भी नहीं है, एक पैसा भी नहीं जाएगा आपका, जस्ट उंगली लगा दीजिए सब्सक्राइब बटन में, बस हो जाएगा। और कुछ नहीं चाहिए हमको, क्योंकि कुछ মানে কিছুমান আশা কৰা যায়, কিছুমান ভিডিঅ' বহুত কষ্ট হয় বা বিচাৰি ফুৰিব লাগে কিবা বস্তু। এটা ছাবস্ক্ৰাইব কৰি দিয়ক, একো নাই। এনেকুৱা বস্তু মই আপোনালোক দি আছোঁ, ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰ দি আছোঁ, হোৱাটছআপ কৰি দিব। কাৰোবাক লাগিলে মোক ক'ত পাই আপোনালোকক জনাই দিম। আপোনালোকে এটা লৈ আহক আৰু ঘৰত সদায় মাছ লৈ যাওক। মা দেউতাই মজাত ধুনীয়া পাব। আৰু যিবিলাকে বিয়া কৰিছে মাইকীটো সদায় মাছ খাব পালে কি আৰু বিন্দাছ, টেনশ্যন নাই, জিন্দগী ভৰ বহি বহি মাছ খাব পাৰিব এনেকুৱা এটা ল'লে, দামো বেছি নহয়, মাত্ৰ 400 টকা লৈছে। আৰু আপোনালোকক মই কৈ দিম ক'ত পাই, আপোনালোকে চাই ল'ব। গতিকে ভিডিঅ'টো যদি ভাল পাইছে, গম পালে কি ক'লোঁ, অল দ্য বেষ্ট।